নমস্কাৰ, মই মৃদুল বৰা RM লাইফ মুক্ত চিন্তা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত আমি আৰম্ভ কৰিছোঁ ৰহস্যময়ী ৰেখা। অভিনেত্ৰী ৰেখাৰ জীৱনৰ উপন্যাসোপম কাহিনী, ৰাহুল ডেকাৰ পৰিকল্পনা আৰু ধাৰাবাহিককৰণ। প্ৰথমটি খণ্ডত ৰেখাই নিজৰ জন্মদাত্ৰী পিতৃক দেখিলেই থুৱাই দিছিল, এই কথাটো আমি জনাইছিলোঁ। কাৰণ ৰেখাৰ পিতৃয়ে 6 গৰাকী সন্তান থকাৰ পিছতো দ্বিতীয় বিবাহত আবদ্ধ হৈছিল দ্বিতীয় পত্নীৰ লগত। তেতিয়া ৰেখা নিচেই সৰু আছিল আৰু লাহে লাহে ৰেখা যেতিয়া ডাঙৰ হৈ প্ৰতিষ্ঠিত এগৰাকী অভিনেত্ৰীলৈ প্ৰতিষ্ঠা লাভ কৰে, তেতিয়া ৰেখাৰ পিতৃ যামিনী গণেশনে নিজৰ ছোৱালী বুলি পৰিচয় দিয়াত তেতিয়াও ৰেখাৰ মনত তীব্ৰ বিদ্ৰোহ ভাৱ হৈছিল আৰু ব্ৰিটিছ কিনাত তেওঁক দেখিলেই থুৱাই দিছিল। আহকচোন আমি ৰেখাৰ জীৱনৰ ৰহস্যময়ী ৰেখাৰ দ্বিতীয়টো খণ্ডলৈ আগবাঢ়ি যাওঁ। সময় আগবাঢ়ি যোৱাৰ লগে লগে ৰেখা যেতিয়া এদিন হিট নায়িকাৰ ৰূপে পৰিগণিত হ'ল, তেতিয়া এদিন বাথটাবৰ ফেনৰ মাজত গাটো এৰি দি ৰেখাই যেন হঠাৎ অনুভৱ কৰিলে তাই পিতৃ জেমিনী গণেশনৰ গাত আচলতে একো দুখ নাই। প্ৰেমৰ ক্ষেত্ৰত তাইৰ জীৱনটোতো নানা ঘাত প্ৰতিঘাতেৰে পূৰ্ণ হৈ আছে। তাই নিজেওতো বিবাহিত অভিনেতা এজনৰ ফালে দুহাত প্ৰসাৰিত কৰি দিছিল, তেন্তে তাই পিতৃৰ গাত দুখ কি? মাক থাকোঁতেও তেওঁ অন্য এগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছিল। প্ৰেমে মানুহক অন্ধ কৰি দিয়ে। তদুপৰি তাই নিজে প্ৰেমক এক স্বৰ্গীয় অনুভূতি বুলি বিবেচনা কৰে। এনে ক্ষেত্ৰত পিতৃৰ গাত আৰু কিবা দোষ আছিলনে? তথাপিতো ৰেখা থমকি ৰ'ব লগা হয় বাৰে বাৰে, আৰু এদিন মনৰ মাজৰ পৰা এই তথাপিও শব্দটোক বিসৰ্জন দি জেমিনী গণেশন আৰু সৰুমা সাবিত্ৰী গণেশনক ক্ষমা কৰি দিছিল। ক্ষমা কৰি দিয়াৰ অৰ্থ এইটো নহয় যে সিহঁতবোৰ তেওঁলোকৰ লগত বৰকৈ হলিগলি কৰিছে। ৰেখাই মাথো তেতিয়াৰ পৰা পিতৃৰ সৈতে মুখামুখি হ'লে হেল্ল' পাপা জাতীয় সৌজন্যমূলক মাতষাৰ দিছিল। বা তেওঁ 2টা প্ৰশ্ন কৰিছে, তাই সেই প্ৰশ্নৰ সংক্ষিপ্ত উত্তৰ দিছে। বছ, সম্বন্ধটো ইমানতে সীমাবদ্ধ আছিল। শ্বুটিঙৰ পৰাই হওক, প্ৰিমিয়াম শ্ব'ৰ পৰাই হওক বা কোনোবা ফিল্ম পাৰ্টিৰ পৰাই হওক, নিশা উভতি অহাৰ পিছত ৰেখাই সদায় বাথৰুমত সোমায়। সুগন্ধি ফেনেৰে পৰিপূৰ্ণ বাথটাবৰ মাজত ৰেখাই তাইৰ শৰীৰটো এৰি দিয়ে, আৰু তেতিয়া তাই বহু সময় ধৰি তাই অতীত জীৱনলৈ উভতি যায়। হিচাপ নিকাচ কৰে এই সুদীৰ্ঘ জীৱনটোত তাই কি পালে কি নাপালে। দিয়ালৰ হিচাপত সদায় তাইৰ ফালৰ পাল্লাখনৰ ওজন কম পায়। এক কথাত সকলো পায়ো যেন তাই একোকে পোৱা নাই। পোৱাৰ ঘৰত দেখোন শূন্যতাৰেই ভৰি আছে। সঁচাকৈয়ে কিমান যে নিসংগতাৰে ভৰা জীৱন তাইৰ। মুম্বাইৰ বান্দ্ৰা অঞ্চলত এটা দুমহলীয়া ঘৰত ৰেখা থাকে। বগা ৰঙৰ ঘৰ। ৰেখাৰ লগত থাকে ফৰজানা, তাই বেষ্ট ফ্ৰেণ্ড উইথ ছেক্ৰেটাৰী। মাক ভনীয়েক ভায়েক থাকে দূৰৈত এটা বেলেগ ঘৰত। এই ব্যৱস্থা ৰেখাই নিজেই কৰি দিছে। আগতে একেলগে আছিল সকলো, কিন্তু তাই ছবি জগতত ব্যস্ত হৈ পৰাৰ কিছুমান অসুবিধাৰ বাবে এই ব্যৱস্থা হাতত ল'বলগীয়া হ'ল। তাইতো মাকহঁতক আৰ্থিক নিৰাপত্তা সম্পূৰ্ণৰূপে দিছে, যেতিয়াই যিটো লাগে হাতত তুলি দিছে। ফলত তেওঁলোকৰ একো অভিযোগ নাই। বহু কৰিছে তাই ঘৰখনৰ বাবে, কিন্তু কিমান দিনলৈ এই যাত্ৰা অব্যাহত থাকিব? ক্লান্তিত যেন তাই দুচকু মুঠ খাই যাব খোজে। ইয়াৰ নামেই জীৱন, আৰু জীৱনৰে অন্য এটি নাম সংগ্ৰাম। ৰহস্যময়ী ৰেখাৰ দ্বিতীয়টো খণ্ড চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আমাৰ পৰৱৰ্তী খণ্ডসমূহৰ লগত আপোনালোকে জড়িত হৈ থাকিবলৈ যদি আপোনালোকে ফেচবুকত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।